আজি যাবলৈ ওলাইছো বৰপথাৰ পৰা একেবাৰে লাকুৱালৈকে। নমস্কাৰ, সকলোকে স্বাগতম আমাৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে তেওঁলোকে গম পাইছে যে মই মোৰ মাৰ ঘৰত আছিলোঁ প্ৰায় এমাহ মানেই হ'ল আৰু আজি এমাহ মানৰ পিছত আমি আমাৰ ঘৰলৈ যাবলৈ ওলাই আছোঁ। আৰু এয়া হুণ্টি আৰু দেহাই ককাকক কৃষ্ণ কৰিছে, যাবৰ সময়ত মৰম কৰিছে। আৰু এয়া আমি সকলোখিনি ৰাতিপুৱাই আজৰি মেলি হৈ খাই বৈ ইহঁতক লৈ বহুত দেৰিয়ে হৈ যায়গৈ ওলাওঁতে মেলোঁতে। তথাপিতো 12টামান বাজিলগৈ ঘৰৰ পৰা একেবাৰে ওলাই মেলি আহোঁতে। 12টা নহয় 11:30মান বাজিল। আৰু এয়া ৰাতি দেখিছে নহয় গাড়ীখনত একদম জেগা নাই, কাৰণ গাড়ীখনত ইমানেই বস্তু সোমালে, শাক পাচলিৰ পৰা আদি কৰি মানে আৰু ফুল পুলি। যিসকলে মোৰ আগৰ ভিডিঅ'টো চাইছে গম পাইছে চাগে। গুৱাহাটীৰ পৰা আহি থাকোঁতে ফুল পুলি কিছুমান নাৰ্চাৰীত সোমাই লৈ আহিছিলোঁ আৰু এনেকুৱা ফুলৰ টাব, চীনামাটিৰ টাবো আনিছিলোঁ। গাড়ীখন একদম পূৰা ভৰ্তি হৈ আহিছে। আৰু অকণমান আহিয়ে দুইজনী পূৰা টোপনি, আৰু অকণমান টোপনি গ'লে আমাৰো ভাল হয়, নহ'লে সিহঁতি অকণমান ৰাস্তাত আমনিও কৰে, একেৰাহে বহুত দূৰ গৈ থাকিব নোৱাৰে, মাজে মাজে ৰৈ ৰৈ যাব লাগে। আৰু শুই আহিলে পূৰা নিশ্চিন্তকৈ অলপ দূৰ একেৰাহে যাব পাৰি। আৰু এয়া দেখিছে নহয় দুইজনী টোপনি। আৰু ৰাস্তাত আহি থাকোঁতে কমলা দেখিছে নহয়, যেনিয়ে যাওঁ তেনিয়ে কমলা। মুঠতে গুৱাহাটীৰ ব্লগকেইটাতো দেখিছে চাগে কমলাৰ দোকানবোৰ ইমান ধুনীয়া ধুনীয়াকৈ। এতিয়া মুঠতে যেনিয়ে যায় তেনিয়ে কমলাৰ ছিজন যিহেতু, আৰু কমলা দেখিলে নোলোৱাকৈ থাকিব নোৱাৰোঁ, সেইকাৰণে কমলা অলপ লৈ ল'লোঁ। এয়া দেখিছে নহয় কমলাখিনি কিন্তু খাবলৈ মিঠা আছিল দেই। তাৰপিছত আহি আমি আকৌ ইহঁত দুজনী সাৰ পালে ৰেষ্ট ল'বলৈ অকণমান দেৰি তিয়কৰ এই ফুডভিলাখনতে ৰ'লোঁ। ইয়াতে বোলো কফি চফি খাওঁ, কিবা কিবি খাই পিনি অকণমান টাইম স্পেণ্ড কৰোঁ। তাৰপিছত ইয়াৰ ৰসমলাই ল'লোঁ। ৰসমলাই লোৱাৰ পিছত আৰু দোচা খালোঁ, আৰু মানুহজনে খালে ইডলি। তাৰপৰা ইহঁতেও কিবা কিবি খালে। খাই মেলি আকৌ গাড়ীত উঠিলোঁ আৰু এইবাৰ লাহে লাহে গৈ আছোঁ। আৰু গাড়ীত আহোঁতে আমাৰ কি যে হয়, ইহঁতৰ লগত ইমানেই খেলি আহিব লাগে। মুঠতে মাজে মাজে সাধু কোৱা, মাজে মাজে সন্ধিয়া হ'লে প্ৰাৰ্থনা কৰা, এইবিলাক আছে। শুনকচোন। তাৰপিছত কচু ৰুবলৈ গৈ এয়া সন্ধিয়া হৈছে আৰু আমি গাড়ীৰ ভিতৰত প্ৰাৰ্থনা কৰিম এতিয়া, হয় নে দেহা? কি কৰিম এতিয়া? প্ৰাৰ্থনা কৰা আমাৰ হ'ল, হয় নে দেহা? শুনি কোৱা, কৃষ্ণ কৰি কোৱা। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম গুৰু হৰি ৰাম কৃষ্ণ। এতিয়া শুনি কোনটো গাম প্ৰাৰ্থনা? আমি শুনি প্ৰাৰ্থনা কোনটো গাম? কি কৈ গাম? বমা দিকৈ গাম। কোৱা কৃষ্ণ কৰি ল, কোৱা। আৰু এইবাৰ আহি আমি শিৱসাগৰ পালোহি। আমাৰ হিটাৰ এটা অলপ বেয়া হৈ আছিল, সেইটো বনাবলৈ দিয়া আছিল। যিহেতু ঠাণ্ডা দিন এতিয়া, আৰু দেউতাহঁতক মাহঁতক সকলোকে হিটাৰৰ প্ৰয়োজন ৰুমত, আৰু দেউতাৰো গা ভাল হৈ নাথাকে, সেইকাৰণে হিটাৰটো ভাল কৰা হিটাৰটো ল'লোঁ। লগতে আৰু এটা নতুন হিটাৰো লৈ ল'লোঁ। এই পুৰণা হিটাৰটো ইহঁত দুজনীৰ কাৰণে ৰুমত দিম বুলি, আৰু এইটো নতুনটো মাহঁতৰ কাৰণে লৈছোঁ বুলি দুটা হিটাৰ লৈ ল'লোঁ। মানে পুৰণা হিটাৰটো আৰু নতুন হিটাৰটো ল'লোঁ। এইটো দেখিছে নহয়, কেনেকুৱা লাগিছে জনাবচোন। ৰুমটো যথেষ্ট গৰম কৰি ৰাখে দেই। তাৰপিছত এয়া আমি লৈ মেলি আজৰি হ'লোঁ আৰু আহি এয়া আমি ফাইনেলি আমাৰ ঘৰ পালোহি। চাওকচোন, ঘৰ পাওঁতে মেলোঁতে 7টা মানে, 7:30 মানে বাজিলে। আৰু গাড়ীখনৰ ৰূপটো চাওক। আহি প্ৰথমতে ফুল পুলি, গছ পুলি কি আনিছিলে, ফল মূলৰ পুলি, সেইখিনি চব নমাই ল'লে। আৰু এইখিনি কৰোঁতে বহুত টাইম গ'ল। আৰু এয়া দেখিছে নহয় বায়েককে আইতাককে লগ পাই দুইজনী একদম ইমানেই ফূৰ্তি নহয়, দেখিছে। এয়া বায়েক আৰু আইতাক ৰখি আছে কেতিয়া পাবহি বুলি। আৰু ইহঁত দুজনী, ইহঁতৰ মৰম দেখিছেনে? শুনটিয়ে কৃষ্ণও কৈছে, শিকাই নিদিয়াকৈ সকলোখিনি। দেখিছে নহয় ইমান মৰম সিহঁতৰ আইতাকলৈ, মানে আইতাকৰ লগতে খেলি থাকে যে এনি টাইম। আৰু এইবিলাক আমাৰ বেগবিলাক চাওকচোন, একদম মানে কিমান যে সামৰিব লাগিব ঠিক নাই। আৰু এইখিনি কৰোঁতে আজি 11:00-12:00 বাজিব। বাৰু যি কি নহওক, আজিলৈ ভিডিঅ'টো ইমানখিনি। আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ দেই, বাই।